কালি সন্ধিয়া আহি ঘৰ পালোহি এইকেইদিন পাহি স্কুল অলপমান ক্ষতিয়ে হ'ল শিৱসাগৰত থাকি দিলোঁ যে এতিয়া ভাবিছোঁ আকৌ ৰেগুলাৰলি স্কুল পঠোৱা ষ্টাৰ্ট কৰোঁ কিন্তু ৰাতিপুৱাতে প্ৰথমতে নিজৰ কাৰণে এটা ডিটক্স ৱাটাৰ বনাই লৈছোঁ জানেনে মই চিচাৰ বটল ৰাখিছিলোঁ ভাগি গ'ল মোৰ সেইকাৰণে বাই প্লাষ্টিকৰ বটলটো লৈ আহিছোঁ ইয়াত বিৰাট সুবিধাজনক হয় জানেনে এইদৰে তিয়ঁহ চকলকৈ কাটি ভিতৰৰ যিটো কোণ আছে তাতে ভৰাই দিছোঁ হেঁচি ভৰাই দিছোঁ যিমান ওপৰলৈকে পচিবল হয় লগতে যদি পদিনাৰ পাত থাকে সেয়াও ইয়াতে ভৰাই দিব লাগে তেতিয়া বেছি ফ্ৰেছ যেন লাগে মই লৈছোঁ আজি চিয়া চিডছ এক্সট্ৰাকৈ এয়া অকণমান দিলেই হৈ যাব বহুত ফুলি যায় যে এতিয়া তাৰ ভিতৰত পানী দি দিছোঁ বটলটো পূৰা ভৰ্তিকৈ এতিয়া এই অৰেঞ্জ কালাৰ যিটো পজিশ্যনত মই মাত্ৰ তিয়ঁহ ভৰালোঁ তাক এইদৰে এই হাফুখৰত লগাই দিব পৰা যায় ইমান ধুনীয়া নহয় বটলটো বহুত সুবিধাজনক ওপৰত লগাই থৈ দিলেই হৈ গ'ল এতিয়া চিয়া চিডছখিনি লাহে লাহে ফুলি থাকিব আৰু ইয়াৰ তিয়ঁহৰ পৰাও ৰসটো গৈ থাকিব এইদৰে বটলটো থৈ দিছোঁ আৰু মই মিনিমাম 5 ঘণ্টামান এইদৰে ৰাখিব লাগে তাৰপাছতে পচিবল হয় আনফালে মই পাহিৰ টিফিনটো ৰেডি কৰি লৈছোঁ বহুত দিনৰ মূৰত দিছোঁ যে তাই টিফিন খাবলৈ ইচ্ছা নকৰিব জানো সেইকাৰণে ভাবিছোঁ মই সৰু সৰু ট্ৰায়েংগুলাৰ চেপত কিছুমান লুচি কাটি দিওঁ এখন যদি ঘূৰণীয়া দিওঁ সেইখনো নাখাব বহুত দিনৰ মূৰত স্কুল গ'লে এইটো প্ৰব্লেম হয়ে আনফালে এটা ড্ৰেগন ফ্ৰুটছ আনি থোৱা আছিলে তাকে এই স্কুপখন মই নতুনকৈ লৈছিলোঁ অনলাইনত লৈছিলোঁ এমেজনৰ পৰা ইমান সুবিধাজনক জানেনে ফ্ৰুটছবোৰ কাটি দিবৰ কাৰণে দেখিবলৈও ঘূৰণি নিচিনা হৈ থাকে যে তাতে খায়ো ভাল পায় লগতে আৰু কেইটামান মই ডালিমৰ গুটি দি দিছোঁ আৰু এডাল ফুড পিকাৰ ষ্টিক দি দিছোঁ বাছ এইখিনি যদি এনেকৈ ধৰণৰ দিওঁ ন এই ডাব্বাটো শেষ হ'ব নহ'লে মানে অকণ ইণ্টাৰেষ্টিং কৰি নিদিলে তাহাঁতি নাখায় এতিয়া এটাকে প্ৰতিটো সামগ্ৰী আনি ৰেডি কৰিছোঁ এইটো স্কুলৰ বেগত কিতাপখিনি দিছোঁ পানী বটল আৰু টিফিন এই গোটেইখিনি ৰেডি কৰি শেষ কৰাৰ পাছত পাহিৰ কাৰণে ভাতটো অকণমান বনাই ল'লোঁ এতিয়া মোৰ নেক্সট কাম হৈছে পাহিক ৰেডি কৰা তাইক খুৱাই বোৱাই গা পা ধুৱাই ৰেডি কৰোঁতে ইমান টাইম যায় আৰু মই কৈছোঁ প্ৰণৱ তুমিয়ে থ'ব যোৱাচোন নহ'লে ইমান টাইমত টনাটনি হয় যে অলপমান ছানস্ক্ৰীন কৰি দিছোঁ ৰ'দত যাব যে স্কুটিত তাতে পূৰা ৰ'দটো গাতে পৰিব ধুনীয়াকৈ ড্ৰেছ চেছ কৰি তাইক ৰেডি কৰিছোঁ যাব বৰ ইচ্ছা নাই বহুদিন হৈ গ'ল যে একেবাৰে ইচ্ছা নাই যাবলৈ তাই কৈছে যে মোৰ আজাদি শেষ হ'লেও নহয় স্কুলত যোৱাটো হেবিটটো যদি নাথাকে ন পাছত যাবলৈ বহুত এলাহ কৰে কেতিয়াবা যে ৰাতিপুৱা স্কুল পঠোৱা মই ইমান খং উঠে নহয় এনেকুৱা লাগে যে নিজৰ কাৰণে পঠিয়াইছোঁ নেকি অকণো দায়িত্ব নলয় নেযাওঁ জোৰ জবৰদস্তি কৰি পঠাব লগা হৈছে আৰু তাতে স্কুটিত যাব যাতে আৰু মন নাই মানে আৰাম লাগে জানেনে আৰু এহেঁতক এতিয়া স্কুলে পঠিয়াই ল'লোঁ আজি বয়াক কৈছোঁ যে মই নাযাওঁ তুমিয়ে যাচোন থ'বলৈ মই আনিবলৈ যাম দুইটা টাইমত যাবলৈ বহুত দিগদাৰ হয় ৰাতিপুৱা টাইমটো অকণমান টনাটনি হয় যে পাহিক পঠিয়াই ল'লোঁ এতিয়া প্ৰণৱক পঠিয়াব লাগিব সেইকেইদিন ঘূৰি ফুৰোঁতে নিজৰ একো কেয়াৰেই নকৰিলোঁ নহয় এতিয়া আকৌ ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱা সেই জিৰা পানী যিটো খাওঁ সেইটো ৰেডি কৰি আৰু এই সকলোবোৰৰ লগতে আপোনালোক সকলোকে পুনৰবাৰ দীপশিখাৰ ব্লগলৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সম্পূৰ্ণ সুস্থ হৈ আছে তাৰ লগতে সম্পূৰ্ণ সুখী হৈ আছে আজি এটা ডেইলি ব্লগ ষ্টাৰ্ট কৰিব লৈছোঁ ৰাতিপুৱা টাইমটো ইমান খৰধৰকৈ যায় ন শুই উঠাব মই ধৰিবই নোৱাৰোঁ টাইম কোনফালে যে মোৰ নহয় বাৰু সকলোৰে তেনেকুৱাই হয় চাগে এইখিনি জানেনে ইমান ধুনীয়াকৈ এইটো নৰসিংহ গছ এজোপা উঠাইছিলোঁ ধুনীয়াকৈ ডাঙৰো হৈছে জানে একদম পাত চাতকৈ ধুনীয়াকৈ লাগিছে ওখ হৈ গ'ল কিমান দেখিছে বেমাৰ লাগিছে বগা হৈ গৈছে মই ধৰিব পৰা নাই কি কৰিব লাগে আৰু সেইকাৰণে কি হৈছে জানে গোটেই পাতবোৰ সৰি ইয়াত পৰি গৈছে তোৰ যিটো ডাল আছিলে এইটোতো মৰিয়ে থাকিলে পূৰা এইটোও লাগিলেগৈ এইটোতো নাই পাত চাত একোৱে নগজা হ'ল আৰু এইটো বাৰু এতিয়ালৈকে ঠিকেই হৈ আছে এই ডালটো মেইন যিটো ডালটো মানে ইমান বেয়া লাগিছে নৰসিংহ পাত এজোপা মানে লাগেই ঘৰত কিবা দিয়া হয় যে কোনোবাই যদি জানে প্লিজ ক'বচোন এই গছজোপা ইমান মানে দুখ লাগিছে আমাৰ ইয়াতে ইমান গছ ৰাখিব পৰা ব্যৱস্থা নায়েই আৰু এইফালে যে আছিলে এই গোটেই টাবটোত মই আচলতে পিৰালি পালেং দি থৈছিলোঁ দেখিছে নহয় গোটেই টাবটো ভৰ্তি আছিলে এতিয়া জানেনে পিৰালি পালেংবোৰ কি হৈছে মৰি গৈছে এয়া চব মৰি একেবাৰে মানে গুৰিলৈকে মৰিছে ইমান কেলি মৰি গৈছে ধৰিব পৰা নাই পানী ডেইলি দিওঁ শুকাই যায় সেইটো হয় বাৰু এই জাষ্ট গা ধুই আহিলোঁ আৰু গা ধুই আহিনো কি লাভ পূৰা ঘামিয়ে গৈছোঁ পূৰা ঘামি আছে ইমান গৰম বাহিৰত পিছে আজি বৰষুণ দিছে দেই আমাৰ ইয়াৰ পৰা বৰতে ভালকৈ ধৰিব নোৱাৰি কিন্তু মিহিকৈ বৰষুণ আছে দেই পূৰা আছে বৰষুণ এতিয়া প্ৰণৱ অফিচৰ যাবৰ হ'ল বৰষুণ দিলে ভাল লাগে কিন্তু অকণমান ডাঙৰকৈ বৰষুণ দিলে চিন্তা লাগি যায় ডিব্ৰুগড় যিহে অৱস্থা অলপমান বেছিকৈ বৰষুণ দিলে পাহিতে স্কুলৰ ওচৰত পানীয়ে হৈ যায় ডিব্ৰুগড় টাউনত পানীয়ে হৈ যায় ওলে তোলে যাবলৈ প্ৰব্লেম হৈ যায় এতিয়া ইয়াৰ পৰাহে বৰষুণটো দেখা যায় দেই অকণমান আকাশখন কলা হৈ আছে
এতিয়া লাহেকৈ প্ৰণৱৰ অফিচ যাবৰ হ'লেই যেতিয়া তাক খুৱাই বোৱাই পঠিয়াই লওঁ তাৰপাছতে নিজৰ কামখিনি আৰম্ভ কৰিব পাৰি পিছে আপোনালোকৰ লগত এনেকুৱা হয়নে কমেণ্ট কৰি জনাবচোন দেই যে বহুত দিনৰ মূৰত যেতিয়া আগৰ ৰুটিনখনলৈ ঘূৰি আহোঁ মই এতিয়া পাহি স্কুল খোলা ৰুটিনখনৰ কথা কৈছোঁ তেতিয়া মানে কি হয় কেনেকৈ টাইমটো মেনেজ কৰিছিলোঁ পাহৰি যাওঁ মোৰ ৰাতিপুৱা আজি ইমানেই বেছি খৰধৰ হৈছে আজি মায়েও আহি পেলাই পাকঘৰত লাগিছে কৈছে ৰ'বা মই অকণ পচলাকৈ ভাজি দিওঁ সেইকাৰণেহে মোৰ আজি ভাত সাজ প্ৰণৱক দিব পৰা গ'লোঁ জানেনে এইফালে অকণমান টেঙা দিয়া দালি পটলকেইটা ফ্ৰাই কৰিলোঁ মায়ে ভাজিখনটো বনালে আৰু কেইটামান বুট বাছ আজি অকণমান থালিখন পাল মৰা নিচিনা হ'ল আৰু আজি ভাত খাবৰ কাৰণে প্ৰণৱক মাত দিব লগা নহ'ল সি আগে বাগে আহি ৰৈ আছে গম পাইছে দেৰি হৈছে আনফালে মই মৰ্ণিং ড্ৰিংকটো ৰেডি কৰি লৈছোঁ ইয়াক গৰমে গৰমে এটা এটাকৈ চেফটি থাকিম তাৰ লগতে ৰাতিপুৱা যিখিনি কাম থাকে সেয়াও কৰি থাকিম ব্ৰেকফাষ্ট ৰেডি হৈ গ'লগৈ আৰু জানেনে ইমান একদম কাপোৰ আছিলে চব ধুই জাপি মেলি ইয়াত ৰেডি কৰিছোঁ সন্ধিয়া ভাতটো খাই অকণমান ওলাই যাম মাৰ লগত দুইজনী বগা হৈছিলে মূৰৰ ওপৰত ৰ'দ আজি ধুনীয়া কাম এটাত আহিছে ন মা ৰ'ব দেখুৱাই আছোঁ কিন্তু ৰ'দত নোৱাৰিছোঁ ৰ'ব ছাতি আনিবলৈও আজি দুইজনীয়েহে পাহৰিলে আজিয়ে পাহৰিলোঁ আকৌ দেই সানকালে মনত অঁ মায়ে মানে কৈ আহিছে কিবা গ'ল্ডৰ বস্তু ল'বলৈ আছে নহয় মানে আঙুঠি অঁ অকণমান ডাঙৰকৈ বেলেগ এটা ল'ব মানে মই আঙুঠিকেইটা দি দিম বুলি কৈছে মায়ে আৰু কেইটা নহয় এটা বাকীকেইটা নিদিয়ে মই কৈছোঁ মা ওচৰত 4-5টামান আছে দিয়ক নাই এটাই আনিছে বাকীকেইটা নাভাঙে এইটো জানেনে মাৰ এটা বৰ ডাঙৰ কাম কৰিব লগা আছিলে মা মোলৈ ৰৈ আছে দীপশিখা কেতিয়া আহিবা তোমাৰ লগত দোকানলৈ যাম এয়া মাক লৈছোঁ এটা আঙুঠি ল'ম বুলি বহুত দিনৰ পৰা কৈ আছে এইটো মাৰ আগৰ আঙুঠি আছিলে এটা লকেট আছিলে এইটো এক্সচেঞ্জ কৰিব মানে আৰু ইয়াত জানেনে আহিহে গম পাইছোঁ ইমান এক্সচেঞ্জৰ পলিচিবোৰ বেলেগ বেলেগ ইমান কাগজত চাইন কৰিব লাগে নিজৰ আইডেণ্টিফিকেশ্যন দিব লাগে মই ৰিক্সটো লৈছোঁ মায়ে আচলতে তেনেকুৱা একো কাগজ নানিলে যে এতিয়া গোলামৰ চিষ্টেম আছে আমি মানে কি হয় মা আঙুঠি পচন্দ হ'লনে ফাইনেলি কিমান যে চাইছে মায়ে পিন্ধি পেলাই কি কৈছে এইডালকো মোৰ চুলিত লাগিব এবাৰ কি কৈছে এইটো পিন্ধিলে দেখোন মই বাচন ল'বই নোৱাৰি এইকেইজনে এক্সকিউজ কি উলিয়াইছে ফাইনেলি হ'লগৈ বাচন ল'ব পৰা পালে চুলি আঙুঠি দিলোঁ অঁ 2টা আঙুঠি দিছে এতিয়া মানে কি হয় ইয়াত প্ৰচেছখিনি তেওঁলোকে মেইল কৰাব মেইল কৰাই পেলাই যিটো ৱেইট হ'ব সেইটো এমাউণ্টটো ডিডাক্ট কৰিব আৰু এতিয়া বৰ্তমান শুনিছোঁ সোণৰ দামটো কমি আছে 66 বুলি ক'লে নেকি 66.5 কিবা তেনেকুৱা ক'লে অঁ দামটো কমিলে বুলি ক'লে সেইকাৰণে মায়ে লৈ দেখিব আৰু বিয়াত আমাৰ মায়ে নতুন আঙুঠি পিন্ধিছে মা মায়ে আঙুঠি দি দিলে মায়ে এইবাৰ ধুনীয়া চাই ডাঠ চাই এটা লৈছে আৰু সদায় কৈ দিওঁ মানে এনেকৈ পিন্ধি থাকিবৰ কাৰণে লাগে মাহঁতে তাতে মানে ডাঙৰ আঙুঠি পিন্ধিলে বেছি ভাল লাগে আৰু মই ভাবোঁ আমি যে এনেকৈ পিটকৈ আঙুঠি পিন্ধি থাকোঁ ন মানুহজনীয়ে পিটকা আকৌ সেইকাৰণে সৰু আগত কিন্তু মাহঁতে ডাঙৰ পিন্ধিলে অকণ ভাল লাগে আৰু সেইকাৰণে ইয়াৰ ফ্ৰণ্টৰ প্ৰচেছত মেল্টিং হ'ব ইয়াতে মানে এমাউণ্টটো জুখিলে তেওঁলোকে মানে ৰাফলি কেনেকৈ কৰে মেচিনত কৰিলে আৰু ইয়াত মানে মেইল কৰি পালে মানে গলাই ল'ব কোনটো গলাই লৈ পেলাই যিটো এমাউণ্ট ওলাব পাৰফেক্ট এমাউণ্টটো ইয়াত চাব ইয়াতো ধৰি লওক ৰাফলি এটা কৰে আৰু ইয়াত ছেটিং এৰিয়াত মা দৰ্শক আৰু এয়া দেখিছেনে গলি পেলাই এইকণহে ওলালেগৈ সোণ আচলতে যেতিয়া আমি কিবা গহনা বনাওঁ তেতিয়া কিবা এটা মিক্স থাকে নহ'লে পেলাই সোণটো ভালকৈ বেণ্ড নহয় সেইকাৰণে আৰু আল্টিমেট এখন পিয়'ৰ গ'ল ওলালে ইয়াৰ পাছতো ডকুমেণ্ট চাইন কৰি আমনি লাগি গৈছে কিমান যে ডকুমেণ্ট চাইন কৰিব লগা হৈছে পইচা পে' কৰোঁতে প্ৰব্লেম আৰু আজি ইমান খুচু খাজা বস্তু ইয়াত ইউজ হৈছে আমি নাজানো ন আমি ইয়াতে ডেটা ATM-খন লৈ আহোঁ মায়ে লৈ আহে তাৰপিছত সেইখন পে'মেণ্ট কৰোঁ আজি নহ'ব সদায় ময়ে চলাই থাকোঁ মোৰ বুলি আজি মোৰ ATM নহয় নিচিনাই লাগিব মা আজি প্ৰুফ হৈ গৈছে এখন মাৰ নহয় আৰু মানে কি হয় সেয়া হ'ল আঙুঠিটো ল'লোঁ মায়ে কোৱা মতে লোৱা হ'ল আৰু ৰিলায়েন্স জুৱেলাৰ্ছত আহিছোঁ ডিব্ৰুগড় বৰ ধুনীয়া আপোনালোকে কেতিয়াবা ভিজিট কৰিব পাৰে ঠিক আছে ন কিমান হৈ আছে এতিয়া আজি গোল্ড ৰেটটো আপোনাৰ হৈ আছে 6575 আৰু আমাৰ গোল্ড প্ৰাইচটো আপোনাৰ কম্পিউটাৰৰ পৰা কমাই আহি পটাপট ল'ব পাৰে এতিয়া ন বুলি ফাইনেলি আমাৰ লোৱা হ'ল যে পাহিৰ স্কুললৈও যাব লাগিব আজি দিনটো ইয়াতে যাম মই আঙুঠিটো যাম ল'ম আৰু আহিম বাইছে কিমান দেৰি লাগিব মই বেছি দেৰি নালাগে হাৰ্ডলি আমাৰ আধা ঘণ্টা বা 1 ঘণ্টাও নালাগে আধা ঘণ্টাত গৈ আছোঁ কিন্তু ইয়াত যেন আমাৰ 1.5 ঘণ্টাৰ ওপৰ লাগিলে আৰু এতিয়া ফাইনেলি হ'লগৈ যেতিয়া যাওঁ এতিয়া আমি লওঁগৈ মই দেখুৱাম ৰ'বা আঙুঠিটো মায়ে লোৱা নাই এতিয়ালৈকে একেবাৰে সাৱধানে মাৰ হাতত চমজাই দিলে এইটো আঙুঠি এটা ঘূৰণীয়া নিচিনাকৈ লৈছে মই পিছে আজি ব্লগটো ইমানতে সামৰিছোঁ দেই পাহি কান্দিলে দেৰি হ'ব যে পুনৰ লগ পাম নতুন লগৰ সৈতে তেতিয়ালৈকে নমস্কাৰ